সমাগত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ শাসক বিৰোধীৰ এজনে সিজনক কৰিছে আক্ৰমণ প্ৰত্যাক্ৰমণ মাজত মাথো এটা দিন বাকী অন্ত পৰিব বাঘ সিংহৰ গৰ্জনৰ শব্দ আকাশত দেখিবলৈ পোৱা নাযাব নানা ৰঙৰ হেলিকপ্টাৰ EVM মেচিনত বন্দী হ'ব কেইবাগৰাকী প্ৰাৰ্থীৰ ভাগ্য শনিবাৰে ধুবুৰী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভালৈ আহিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰথী মহাৰথী ৰফিকুল ইছলাম আৰু অজয় কুমাৰ গগৈ নৱাগত শিমলুতোলা বজাৰ পৰিচালনা কমিটিৰ সভাপতি আলতাফ হুছেইনৰ সভাপতিত্বত বজাৰ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত সাংবাদিকৰ আগত ৰফিকুল ইছলামে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় এই কোম্পানী ইতিমধ্যে উৎখাত হ'ল আৰু তেখেত ডুবাইত যি বিজনেছ ডুবাই শ্ব'ৰুমত যিকেইজন বিধায়ক এতিয়া তেখেতৰ আছে প্ৰত্যেকজন বিধায়কক এতিয়া অসমত নহয় ধুবুৰী লোকসভাত নহয় তেওঁলোকক এই বিধায়ক কেইজনক ধুবুৰীৰ পৰা লৈ ডুবাইত লৈ তেওঁলোকে এটা এটা শ্ব'ৰুমত তেওঁলোকৰ মেনেজাৰ পোষ্ট দিয়া ভাল হ'ব কাৰণ অসমৰ ৰাইজে ইতিমধ্যে উৎখাত কৰিছে আৰু আপোনালোকে জানে যে নগাঁও লোকসভাত ইতিমধ্যে আমাৰ দলৰ প্ৰাৰ্থী জয় নিশ্চিত হৈছে কৰিমগঞ্জ লোকসভাত ইতিমধ্যে আমাৰ দলৰ প্ৰাৰ্থী জয় নিশ্চিত হৈছে অলপ আগতে আপোনালোকে দেখিবলৈ পাইছে যে কাছমাৰাত আমাৰ এখন বিশাল জনসমাৱেশ আছিল যি জনসমাৱেশে ইতিমধ্যে অসমৰ ৰাইজক এক মেছেজ দিছে যে অসমত AODF আৰু বিভাজনকামী শক্তিক প্ৰশ্ৰয় নিদিয়ে অসমৰ ৰাইজ উঠিছে এইবাৰ ৰাইজ সজাগ হৈছে যেতিয়া ৰাইজ সজাগ হৈ যায় তাতে কোনো ধৰণৰ এই আজমল কোম্পানী গাদ্দাৰ বুলি কোৱা এইবোৰ কোনো ব্যক্তিৰ স্থান নাই যিসকল ব্যক্তিয়ে অসমৰ জনসাধাৰণক ইমান দিনে ভুৱা পথে পৰিচালিত কৰি আছিলে অসমৰ সংখ্যালঘু জনসাধাৰণক পণবন্দী কৰি তেওঁলোকে ৰাজনীতি কৰি আছিলে আজি ৰাইজৰ জ্ঞানৰ যি মুখা সেই মুখা মুকলি হৈ গ'ল খুলি গ'ল অসমৰ 1,30,00,000 সংখ্যালঘু ভাৰতীয় মুছলমানসকলৰ যি বিবেকৰ যি তলা সেই তলা চাবি খুলি গ'ল গতিকে এতিয়া তলা চাবি নাই তলা চাবি এতিয়া মামৰে ধৰিলে পৰি গ'ল এইটো শিকলি চিঙা মানে পৰি থকা মামৰে ধৰা তলা চাবি হৈ গৈছে আজমল ডাঙৰীয়াৰ যি কুকৃতি আপোনালোকে গম পায় কেতিয়াবা আপোনালোকে ডাইচত দেখা পায় মানুহক চলিয়াই দিছে কেতিয়াবা দেখা পায় বুম দলিয়াই দিছে সাংবাদিক বন্ধুসকলৰ ওপৰত যেতিয়া কেনেকুৱা ধৰণৰ অভব্য আচৰণ কৰে এই কথাবোৰ আপোনালোকে গম পায় গতিকে এই ব্যক্তিজন এতিয়া হতাশাগ্ৰস্ত হৈছে বিকাৰগ্ৰস্ত হৈছে আৰু তেওঁ নিজে জানিছে যে অসমৰ সংখ্যালঘু মানুহে তেখেতক বৰ্জন কৰিছে আৰু এই বৰ্জন অসমৰ সংখ্যালঘু মানুহৰ কাৰণে এইবাৰ এক সংগ্ৰাম হৈছে আৰু যি সংগ্ৰাম ন্যায়ৰ সংগ্ৰাম হ'ব যি সংগ্ৰামে দ্বিতীয় স্বাধীনতা বুলি আমি ভাবি লৈছোঁ কিয় যে এনেকুৱা এজন বিভাজনকামী শক্তি যি শক্তিয়ে হিমন্ত বিশ্ব শৰ্মাৰ আঁঠুৱাৰ তলত থাকে যিজন ব্যক্তি হিমন্ত বিশ্ব শৰ্মাৰ আঁঠুৱাৰ তলত মহ হৈ থাকে গতিকে আমি অসমৰ সংখ্যালঘু ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ আঁঠুৱাৰ তলৰ মহক আমি চিনাক্তকৰণ কৰিছোঁ আৰু এই মহ এইবাৰ শেষ হৈ যাব মৰিব হিমন্ত বিশ্ব শৰ্মাই মাৰিব নালাগে অসমৰ সংখ্যালঘু ৰাইজে ইতিমধ্যে মাৰিছে আৰু ধুবুৰী লোকসভাবাসীয়ে অহা 7 তাৰিখে এই মহক মাৰি দিব আপোনালোকে 4 তাৰিখৰ যি ফলাফল এই ফলাফলে ভাৰতবৰ্ষৰ ভিতৰত এক নজিৰবিহীন ফলাফল আপোনালোকে দেখিবলৈ পাব বাগবৰ সমষ্টিৰ বিধায়ক সুৰেমান আলীক কঠোৰ সমালোচনা কৰি তেওঁ কয় যে সুৰেমান আলী অসমৰ সংখ্যালঘু জনসাধাৰণৰ কাৰণে সাপ কংগ্ৰেছ দলে গাখীৰ খুৱাই এটা সাপ পুহিছে তেওঁক অসমৰ জনসাধাৰণে বৰ্জন কৰিব তেওঁক বাগবৰবাসীয়ে ইতিমধ্যে বৰ্জন কৰিছে আৰু এতিয়া মন্দিয়াবাসীয়ে বৰ্জন কৰিব এই সাপ কেনেকৈ মাৰিব লাগে ৰাইজে জানে তেওঁ AIUDF দলক কটাক্ষ কৰি কয় যে যিসকল ব্যক্তি অসমৰ জনসাধাৰণক ইমান দিনে ভুৱা পথে পৰিচালিত কৰি আহিছিলে অসমৰ সংখ্যালঘু জনসাধাৰণক পণবন্দী কৰি আছিলে আজি ৰাইজৰ জ্ঞানৰ মুখা খুলি গ'ল সেয়েহে অহা 7 মেত কংগ্ৰেছ দলৰ হাতৰ ছবি ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনালে নেতাগৰাকীয়ে ধুবুৰীত আচলতে ইতিমধ্যে ফলাফল ওলালে ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিপুল সংখ্যক ভোটত জয়যুক্ত হ'ল কেৱল মাত্ৰ আনুষ্ঠানিকতা বাকী আছে আৰু আপোনালোকে যদি ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিভিন্ন সভা সমিতিলৈ লক্ষ্য কৰে সেই কথা ইতিমধ্যে স্পষ্ট হৈছে যে ৰকিবুল হুছেইন ডাঙৰীয়া ইতিমধ্যে জিকিলে কেৱল মাত্ৰ আমি আনুষ্ঠানিকতাৰ খাতিৰত আমি সভা সমিতিবোৰ কৰিছোঁ আৰু ৰাইজৰ যি উৎসাহ আৰু উদ্দীপনা আৰু আচলতে আপোনালোকে সকলোৱে জানে যে এতিয়া AIUDFৰ যিগৰাকী প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ যিগৰাকী প্ৰাৰ্থী AIUDFে বিগত সময়ত বিজেপি দলক লগত সনাপুটুকা কৰি আচলতে সমগ্ৰ মুছলমান সমাজক যেনেকৈ অপমানিত কৰিছে তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে ইতিমধ্যে ধুবুৰী অঞ্চলৰ ধুবুৰীবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্তৰ পৰা তেওঁলোক অটল আৰু অহা 7 তাৰিখৰ পাছত যি ভোটদান হ'ব আপোনালোকে 4 তাৰিখলৈ লক্ষ্য কৰক দেখিব যে আপোনালোকে বিপুল সংখ্যক ভোটত আমাৰ প্ৰাৰ্থীগৰাকী জয়যুক্ত হৈছে কিমান নম্বৰ থাকিব মই নাজানো কিন্তু কথাটো এটা কথা স্পষ্ট যে AIUDFৰ লগত আমাৰ নিৰ্বাচনী মূল যুঁজখন নহয় মূল যুঁজখন হ'ব আমাৰ কংগ্ৰেছ দলৰ আৰু
আন কোনো দলৰ লগত হ'ব, কিন্তু AIDF-ৰ লগত নহয়। চাওক, ডিটেনশ্যন কেম্পত AIDF-এ কৈছে যে ৰকিবুল হুছেইন ডাঙৰীয়াই চহী কৰা বুলি। যদি ৰকিবুল হুছেইন ডাঙৰীয়াই চহী কৰাই আছিলে তেতিয়াহ'লে ইমান দিন AIDF ক'ত আছে? এটা নিৰ্বাচনৰ সময়ত কেৱল মাত্ৰ মিথ্যাচাৰ আৰু ভুৱা কথাৰে আচলতে জৰণ জিকিবলৈ তেওঁলোকে যি প্ৰয়াস কৰিছে, সেই প্ৰয়াস তেওঁলোকে বিফল হ'ব। আৰু আপোনালোকে এটা কথা ইতিমধ্যে দেখিছে যে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই বিভিন্ন সভা সমিতিত যেনেধৰণৰ আচৰণ কৰিছে, কেতিয়াবা মাইক্ৰফোন দলিয়াই দিছে, কেতিয়াবা বেলেগ ধৰণৰ আচৰণ কৰিছে যিবোৰ সভ্য সমাজৰ আচৰণ নহয়। সেই আচৰণে এটা কথা প্ৰমাণ কৰিছে যে তেওঁ নিৰ্বাচনত ইতিমধ্যে পৰাজিত হৈছে, আৰু পৰাজিত হোৱাৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে তেওঁলোকে যিকোনো ধৰণৰ মিথ্যাচাৰ তেওঁলোকে আশ্ৰয় ল'বৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে। বিধায়ক আশৰাফুল হুছেইনে ৰকিবুল হুছেইনক গাদ্দাৰ আৰু মিৰ্জাফৰ বুলি কৈছে। কি কৈছে? গাদ্দাৰ আৰু মিৰ্জাফৰ বুলি কৈছে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ যদি গাদ্দাৰ, তেতিয়াহ'লে কোনে কোনে গাদ্দাৰী কৰিছে সেই কথাটো অসমীয়া সমাজ জীৱনে বা অসমৰ জনসাধাৰণে জানে। তেখেতে কেনেকৈ গাদ্দাৰী কৰিলে? যিজন ৰকিবুল হুছেইন ডাঙৰীয়াই সদায় অসমৰ সকলো শ্ৰেণীৰ লোকৰ কাৰণে, হিন্দু, মুছলমান, খ্ৰীষ্টান, ইছাই, শিখ সকলো মানুহৰ কাৰণে সমতাৰ কাৰণে সাংবিধানিক অধিকাৰ প্ৰদান কৰিবৰ কাৰণে মাত মাতি আহিছে, সেইজনকো কেনেকৈ গাদ্দাৰ হ'ব? কিন্তু তাৰ বিপৰীতে কেৱল মাত্ৰ ধৰ্মৰ নামত ৰাজনীতি কৰি বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিৰ লগত মিলা মিছা কৰি মিতিৰালি কৰি ৰাজনীতি কৰি থকাজন গাদ্দাৰ হ'ব নে শক্তিশালীভাৱে স্পষ্ট ভাষাৰে মাত মাতি থকা ৰকিবুল হুছেইন ডাঙৰীয়া গাদ্দাৰ হ'ব? এই কথা অসমৰ মানুহে জানে। ৰিপৰ্ট, ৰিয়েলিটি।